নমস্কাৰ মই আজি অসমৰ এবিধ খাদ্য সম্ভাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ আৰু এই খাদ্য সম্ভাৰবিধ অসমৰ ৰাইজে একদম অতীতৰ পৰা এই খাদ্য সম্ভাৰবিধ গ্ৰহণ কৰি আহিছে আৰু এই খাদ্য সম্ভাৰবিধেই হ'ল পইতা ভাত। পইতা ভাত আচলতে যাক ইংলিছত ফাৰ্মেণ্টেড ৰাইচ বুলি কয় আৰু এই পইতা ভাত হ'ল ৰাতি ভাতখিনি থৈ দিয়া যায় আৰু তাত সেই ভাতখিনিতে পৰিষ্কাৰ পানী ঢালি পেলাই হাতেৰে অকণমান ভাতখিনি লৰাই পেলাই তাক ধুনীয়াকৈ ঢাকি থৈ দিয়ে আৰু ৰাতিপুৱালে সেই ভাতখিনি আচলতে গোটেই বস্তুটো ফাৰ্মেণ্টেড হয়। ফাৰ্মেণ্টেড হৈ যোৱাৰ লগে লগে তাত বহুত তাৰ যি আগৰ যি গুণধৰ্ম এই গুণধৰ্মবিলাকৰ কিছু পৰিৱৰ্তন ঘটে। আগত যি তাত কাৰ্বহাইড্ৰেট থাকে সেই কাৰ্বহাইড্ৰেটবিলাক ফাটিবলৈ আৰম্ভ কৰে আৰু কাৰ্বহাইড্ৰেটবিলাক ফাটি কাৰণ ফাৰ্মেণ্টেড হোৱাৰ লগে লগে কাৰ্বহাইড্ৰেটবিলাক ফাটিবলৈ আৰম্ভ কৰে আৰু যেতিয়াই কাৰ্বহাইড্ৰেটবিলাক ফাটিবলৈ আৰম্ভ কৰে তাৰপিছত তাত নতুন নতুন কিছুমান বস্তুৰ সৃষ্টি হয় আৰু যিবিলাক বস্তু আচলতে আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। তাত তৈয়াৰ হোৱা বস্তুৰ ভিতৰতে হ'ল এবিধ বস্তু তৈয়াৰ হয় যাক আচলতে প্ৰ'বায়'টিক বুলি কয়। আৰু এতিয়া প্ৰ'বায়'টিকটো কি বস্তু? প্ৰ'বায়'টিক আমাৰ আচলতে বহুতে ভাবে যে প্ৰ'বায়'টিকটো এণ্টিবায়'টিক নেকি? নহয়, এণ্টিবায়'টিক আৰু প্ৰ'বায়'টিকৰ মাজত এটা ডিফাৰেঞ্চ আছে। এণ্টিবায়'টিকে হ'ল আমাৰ শৰীৰত যিটো বীজাণু কেতিয়াবা সোমায় সেই বীজাণুবিলাকক এণ্টিবায়'টিকে তাৰ ভিতৰত সোমাই তাক মাৰি পেলায়, সেইটোৱে হ'ল এণ্টিবায়'টিক। মই সহজ ভাষাত কৈছোঁ। আৰু ঠিক তেনেকৈ প্ৰ'বায়'টিকবিলাক হ'ল আচলতে আমাৰ পেটত প্ৰ'বায়'টিকে আমাৰ কি কৰে, ই এটা মাইক্ৰ' অৰ্গেনিজিমৰ সৃষ্টি কৰে আৰু যি মাইক্ৰ' অৰ্গেনিজিমে আমাৰ পেটৰ যি সমস্যাবিলাক আছে এই সমস্যাবিলাক শুদ্ধ কৰাত সেই মাইক্ৰ' অৰ্গেনিজিমবিলাকে সহায় কৰে। সেইটোৱে হ'ল প্ৰ'বায়'টিক। যেনেকৈ কাৰোবাৰ ডিচেণ্ট্ৰি হৈ আছে তেতিয়াহ'লে আচলতে আমি প্ৰ'বায়'টিক তাক খাব দিওঁ আৰু প্ৰ'বায়'টিক খাব দিলে আচলতে তাৰ যিটো গাট ছিষ্টেম থাকে, পেটৰ যিটো ছিষ্টেম, এই ছিষ্টেমটোক ৰেগুলেট কৰে। আপোনালোকে দেখিব যে আচলতে বহুত মেডিচিনৰ লগত প্ৰ'বায়'টিক মিক্স থাকে। এই প্ৰ'বায়'টিকবিলাক মিক্স থকাৰ কাৰণে আচলতে কি হয়, সেই আমাৰ পেটৰ যিকোনো সমস্যাবিলাক আচলতে সমাধান হোৱাত ই সহায় কৰে। এতিয়া আমি আহোঁ যিটো পইতা ভাত, এই পইতা ভাততনো আছে কি? পইতা ভাতটো আচলতে আমি যেতিয়া ভাতখিনি আমি ৰাতি থৈ দিয়াৰ পিছত এই ৰাতিপুৱালৈ যেতিয়া ভাতখিনি তৈয়াৰ হয়, তৈয়াৰ হোৱাৰ পিছত ইয়াতে যথেষ্ট পৰিমাণে কেলছিয়াম আমি পাওঁ, অতি মাত্ৰাত কেলছিয়াম পাওঁ, তাত যথেষ্ট পৰিমাণে আইৰণ পাওঁ, তাত ভিটামিন বি কমপ্লেক্সৰ ই ভাণ্ডাৰ হৈ পৰে, তাৰপিছত ভিটামিন কে আৰু তাত মেগনেছিয়াম তৈয়াৰ হয়। আৰু ভিটামিন বি তৈয়াৰ হোৱাৰ লগে লগে আমাৰ যিটো আচলতে গোটেই হোল ছিষ্টেমটোৰ কাৰণে ই এটা উপকাৰী হৈ পৰে। আৰু ভিটামিন কেৰ কাৰণে আপোনালোকে জানে যে আচলতে যেতিয়া ব্লিডিং বিভিন্ন ধৰণৰ সমস্যা থাকে এই সমস্যাবিলাকৰ ৰোধ কৰিবৰ কাৰণে আচলতে ভিটামিন কে যথেষ্ট পৰিমাণে উপকাৰী। আৰু আপোনালোকে জানে যে আগতে অসমীয়া মানুহবিলাকে যেতিয়া কামলৈ ওলাই যায়, কামলৈ ওলাই যোৱাৰ সময়ত তেওঁলোকে পইতা ভাত লয় আৰু তাতে অকণমান পিঁয়াজ দিয়ে, কেঁচা তেল দিয়ে, এটা জলকীয়া লৈ পেলাই তেনেকৈ খায়। কিছুমানে আকৌ এই পইতা ভাতখিনিৰ লগত ভীমকল সানি পেলাই খায়। তো এইবিলাকে আচলতে সেই সময়ৰ মানুহবিলাকৰ যথেষ্ট পৰিমাণতে সেই সময়ৰ মানুহৰ যথেষ্ট পৰিমাণে শক্তি আছিল আৰু শক্তি আছিল তেওঁলোকৰ যি ট্ৰেডিশ্যনেল খাদ্য সম্ভাৰ, যি আচলতে আমাৰ যি পাৰম্পৰিক খাদ্য সম্ভাৰ, এই পাৰম্পৰিক খাদ্য সম্ভাৰৰ এটা অংশ হ'ল পইতা ভাত আৰু ই অত্যন্ত শক্তিশালী, আমাৰ শৰীৰত যথেষ্ট পৰিমাণে এনাৰ্জি দিয়ে আৰু মানুহজনৰ ভাগৰ কম লাগে, মানুহজনৰ আচলতে গোটেই দিনটো বডিটো এটা ফ্ৰেছ হৈ থাকে। আৰু পইতা ভাত যেতিয়া এজন মানুহে খাই যায়, মানুহে পইতা ভাত খাই যোৱাৰ লগে লগে তেওঁ ৰ'দত ইমান কাম কৰি থাকে কিন্তু তেওঁৰ মূৰটো গৰম হ'ব নিদিয়ে, আচলতে গোটেই বডিৰ হোল ছিষ্টেমটো এটা খুব কুলিং প্ৰচেছত থাকে। আৰু যিসকল মানুহৰ হাই ব্লাড প্ৰেছাৰ থাকে সেই হাই ব্লাড প্ৰেছাৰ থকা মানুহসকলে আচলতে যদি পইতা ভাত খায় ই আচলতে হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত আচলতে যথেষ্ট পৰিমাণে সহায় কৰে। আৰু আপোনালোকে এটা বস্তু চাব, যিসকল আগৰ মানুহবিলাকে মুখত ক্ৰীম নঘঁহিছিল, গাত কোনো ধৰণৰ বডি লোচন নঘঁহিছিল, তথাপি সেই মানুহবিলাকৰ স্কিনবোৰ ইমান নিমজ হৈ আছিল। এই নিমজ হৈ থকাৰ মূলতে হ'ল আমাৰ যি পাৰম্পৰিক খাদ্য সম্ভাৰ, এই পাৰম্পৰিক খাদ্য সম্ভাৰৰ ভিতৰতে আছে পইতা ভাত। আৰু এই পইতা ভাত যেতিয়া আমি ৰেগুলাৰ খাওঁ, পইতা ভাত ৰেগুলাৰ খালে আমাৰ স্কিনৰ যিটো মসৃণতা ইমান ধুনীয়া হৈ যায়, গালখন একদম টুপটুপীয়া হৈ থাকে, গালখনত
আপুনি দেখিব যে গালখনত যেন কিবা বহুত কিবা কিবি দামী ক্ৰীম শ্ৰীম ঘঁহিছে তেনেকুৱা, কিন্তু আচলতে নহয়, এইটো পঁইতা ভাতৰ উপকাৰী। আৰু যিসকল মানুহে পঁইতা ভাত খাই থাকে, পঁইতা ভাত সদায় ৰাতিপুৱা খায়, পঁইতা ভাত খোৱা মানুহৰ আপোনালোকে দেখিব যে তেওঁলোকৰ এই ছাইডবিলাকত যিটো শ্ৰিং কৰে, স্কিনটো শ্ৰিং কৰে, এই শ্ৰিং কৰাটো আচলতে নাথাকে। ডিঙিৰ এইবিলাকত যেতিয়া স্কিনটো শ্ৰিং কৰে, এই শ্ৰিং কৰাটো নাথাকে। কাৰণ আচলতে স্কিনৰ যিটো তাৰ যিটো কোলাজেনবিলাক আছে, কোলাজেনবিলাক সবল কৰে আৰু মানুহটো ধুনীয়া হৈ পৰে। আচলতে মানুহজনৰ বাৰ্ধক্যতি বাধা দিয়ে। সেইকাৰণে আগৰ মানুহবিলাকৰ যথেষ্ট শক্তি আছিল, আগৰ মানুহবোৰ দেখিবলৈ ধুনীয়া হৈ আছিল। এতিয়া পঁইতা ভাতৰ লগত, পঁইতা ভাতটো আমি যেতিয়া আচলতে খাওঁ, পঁইতা ভাতটো আপোনালোকে জানে যে পঁইতা ভাত যেতিয়া খায় মানুহে, তেতিয়া পঁইতা ভাতকেইটাৰ লগত অকণমান আলু পিটিকা খায়। আকৌ কিবা এটা আগৰ মানুহে কিবা চেঙেলী, গৰৈ মাছ এই পুৰি পেলাই তাক অকণ তেলত দি সানি পেলাই পিটিকা কৰি খায়। কাৰণ এই চেঙেলী মাছ, গৰৈ মাছ, কাৱৈ মাছ, পুঠি মাছ এইবোৰ যেতিয়া পুৰি পেলাই খায়, পুৰি পেলাই খালে আচলতে তাত যিটো অমেগা 3 আছে, অমেগা 3টো আচলতে মানুহজনৰ শৰীৰে পায়, যাৰ কাৰণে মানুহজনৰ প্ৰতিৰোধ ক্ষমতাটো দুগুণে বাঢ়ি যায়। আৰু পঁইতা ভাত খাই থকা মানুহৰ যিটো আলচাৰেটিভ, যিসকল মানুহৰ আলচাৰেটিভ কলাইটিছ থাকে, আলচাৰেটিভ কলাইটিছৰ যিসকল মানুহৰ সমস্যা থাকে, এই আলচাৰেটিভ কলাইটিছ হোৱাটি আচলতে যথেষ্ট পৰিমাণে বাধা দিয়ে। আৰু যিসকল আলচাৰেটিভ কলাইটিছ হৈ আছে, তেওঁলোকে যদি আচলতে পঁইতা ভাত খায়, পঁইতা ভাত খাই থাকিলে আলচাৰেটিভ কলাইটিছটো ৰিকভাৰী হোৱাত আচলতে যথেষ্ট পৰিমাণে সহায় কৰে। ধন্যবাদ। আপোনালোক সকলো কুশলে থাকক। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰি দিব, 10 জনলৈ পঠাই দিব। আৰু আপোনালোকে পৰিষ্কাৰ চাউল, যি হওক ঘৰুৱা চাউল, এই ঘৰুৱা চাউল ভাত বনোৱাৰ পিছত ৰাতি আপোনালোকে থৈ দিব। থৈ দি ৰাতিপুৱা আপোনালোকে খাই চাবচোন। তেনেকৈ 2-4 দিন খাই চাব। খাই চোৱাৰ পিছত দেখিব আপোনালোকে এটা এক্সট্ৰা এনাৰ্জি ফিল কৰিব, যিটো নেকি আপোনালোকে আচলতে টনিক খোৱাৰ প্ৰয়োজনেই নপৰিব। ধন্যবাদ। আপোনালোক